Hey dosto, welcome to my YouTube channel Silabhar Deka. মানে আজি মই এই মৰ্নিংত মানে অলপমান দৌৰিব আহিলো মানে এতিয়া ভাবিলো এটা ব্লগ বনাই দিও মই এতিয়া আপোনালোকক মানে বৰ ভাল বঢ়িয়া বস্তু দেখাম বেলেগ একো দেখাব মানে নোৱাৰো আমাৰ স্কুলখনকে দেখাই দিম আৰু চাই থাকক ভিডিঅটো এতিয়া গৈ আছো আমি স্কুল যাবৰ কাৰণে আপোনালোকক দেখাম মানে আমাৰ স্কুলখন শেষলৈকে ভিডিঅ' চাব এয়া এতিয়া আমি ৰাস্তাত গৈ আছো ৰাস্তাৰ পৰা এতিয়া আৰু বেছি দূৰ নাই এতিয়া দেখিবই আমাৰ স্কুলখন মানে দেখাম আপোনালোকক আৰু 50 মিনিটমান আছে নেকি অকমান চেহাটো মানে চহৰ অঞ্চলটো আপোনালোকক দেখাই দিছো মই অকলে দোকানত কৰা এইলে মোৰ লগৰ হয় দুটা পিছফালে আহি আছে মই যে কৈছিলো আপোনালোকক আমাৰ স্কুলখন দেখাম বুলি বলক এখন মস্ত মজা স্কুল আছে দেখিছ আমি মানে ইয়াতে পঢ়ো মই এতিয়া ক্লাছ 10 ৰ ষ্টুডেন্ট স্কুলৰ নাম কৈ দিয়ক মই জুম কৰিব দেখাইছো আপোনালোকক এইখনে হয় সেইখন স্কুল মই আপোনালোকক যোনখন কৈছিলো দেখাম বুলি স্কুলখনৰ নাম হ'ল চিলা জনজাতি হাই স্কুল এতিয়া নামটো মই জুম কৰি পিনে ভালকৈ দেখাইছো আপোনালোকক চাওক বলক আমাৰ স্কুলখনটো এখন দেখিছে আৰু এবাৰ দেখাই দিছো আৰু এতিয়া আমাৰ ফিল্ডখন দেখাই দিম স্কুলৰ এইখন আছে আমাৰ স্কুলৰ ফিল্ড দেখিছে এইখন এম স্কুল আছিলে পুৰণা আগৰ এম স্কুল এতিয়া এখন নাই বাৰু আছে এতিয়া এইটো স্কুল বন্ধ হয় এইখন আমাৰ স্কুলখন বাই বাই মই মানে আজি ফাৰ্ষ্ট টাইম ব্লগ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা আছে মই ক'ব নোৱাৰোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব